মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কৰোনা মহামাৰীৰ কাৰণে আমাৰ যিটো অনলাইন ক্লাছৰ চৰকাৰী যিটো নিৰ্দেশ, সেই নিৰ্দেশ মতে মই আজি ক্লাছ 7ৰ আকৌ এটা ক্লাছ লৈ উপস্থিত হৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভালকৈ শুনি থাকিবা। তো আজিৰ ক্লাছটো মই আৰম্ভ কৰাৰ আগতে মই কৰোনাৰ বিষয়ে দুই এষাৰ কওঁ। কৰোনাৰ কাৰণে বহুত আমাৰ যিটো অৱস্থা অলপ বেয়াৰ ফালে গৈছে, যদিও আমি যত্নপৰ চেষ্টা কৰিছোঁ যাতে অনলাইনৰ মাধ্যমেৰে ক্লাছবিলাক চলাই থাকিব পৰা যায়। আৰু সেই উদ্দেশ্য আগত ৰাখি আজি মই আকৌ এটা ক্লাছ লৈ উপস্থিত হৈছোঁ। আজি ক্লাছটো হ'ল ক্লাছ 7 ইংলিছৰ লেসন নম্বৰ 4 আৰু পাঠৰ নামটো আছিলে কাইণ্ডনেছ। আৰু তোমালোকে হয়তো কিছুমানে জানা যে লেসন 4 যে কাইণ্ডনেছ শব্দৰ অৰ্থ হ'ল দয়াশীলতা বা উদাৰতা। দয়াশীলতা বা উদাৰতা। ইয়াতে এটা ধুনীয়া কাশ্মীৰী ভেণ্ডৰবিলাকৰ আৰু আমাৰ গাঁৱলীয়া পৰিৱেশৰ বা চিটিৰ এটা ধুনীয়া পৰিৱেশৰ এটা কাহিনী ইয়াতে দিয়া আছে। মই অলপ কৈছোঁ, তোমালোকে শুনি যাবা। Do you have people coming to your house to sell different things? In groups, share your experience of how you feel about such people. Do you offer them tea? Here is a story about a family who was visited by two Kashmiri vendors and what happened between them. তোমালোকে জানা যে আমাৰ ইয়াতেও কাশ্মীৰৰ পৰা নহ'লেও লোকেল এৰিয়াৰ পৰা বিভিন্ন ধৰণৰ ভেণ্ডৰ্ছবিলাক আহি থাকে। আমি যিবিলাক ফেৰীৱালা বুলি কওঁ,